সকল আজি মই এটি ৰেচিপি লৈ আহিছোঁ। সদায় আমি ৰুটি পুৰি পকৰি সন্ধিয়া সময় এইবিলাক সদায় আমি চাহৰ লগত খাওঁ। গতিকে আজি মই এবিধ বেলেগ বস্তু বনাম, সেয়েহে আপোনালোকৰ আগতো মই অলপ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এতিয়া মই ভিডিঅ'টি আৰম্ভ কৰিম। এয়া মই এইখিনি আলু বইল কৰি লৈছোঁ আৰু এইখিনি মই ভাজি ল'ম। ইয়াতে লৈছোঁ মই এইখিনি আদা নহৰু, এইখিনি পিঁয়াজ, নিমখ, জলকীয়া, জিৰা আৰু হালধি, আৰু মই এইখিনি মই আটা আগতীয়াকৈ মাৰি থৈ দিছোঁ। এইখিনি মই এতিয়া কেৰাহীত অলপ ভাজি ল'ম। কেৰাহীটো মই গেছ জ্বলাই গৰম দিছোঁ। এতিয়া মই কেৰাহীত তেল দি ল'ম। এয়া মোৰ কেৰাহীটো গৰম হৈছে। এতিয়া ইয়াতে মই অলপ তেল দি লৈছোঁ। মোৰ তেলখিনি গৰম হৈছে। ইয়াতে মই পিঁয়াজখিনি দি লৈছোঁ। এতিয়া এইখিনি অলপ মই লৰাই দিম। এয়া মোৰ পিঁয়াজখিনি ভাজা হৈছে। এতিয়া ইয়াতে মই আদা নহৰুখিনি দি লৈছোঁ আৰু এয়া মই হালধি দিছোঁ অলপমান। এইখিনি অলপ লৰাই দিম। এতিয়া ইয়াতে মই বইল কৰা আলুখিনি দিম। আলুখিনি মই আগতীয়াকৈ পিটিকি থৈ দিছিলোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে মই এতিয়া অলপমান জিৰা গুড়ি দিছোঁ। এইখিনি হৈছে জলকীয়া গুড়ি, আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু অলপমান মই ইয়াতে চাট মছলা দিছোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এয়া মোৰ আলুখিনি ভাজা হৈছে। এতিয়া মই এইখিনি অলপ ছাইড কৰি থৈছোঁ। আৰু তেলখিনি গৰম হৈছে। ইয়াতে এটা মই কণী দি লৈছোঁ। কণীখিনি এতিয়া মই ভাজি ল'ম অলপ। এতিয়া মোৰ কণীখিনি ভাজা হৈছে। এতিয়া মই আলুখিনিৰ লগত মিক্স কৰি দিম। আলু আৰু কণী গোটেইখিনি মই মিক্স কৰি দিলোঁ। এয়া মোৰ গোটেইখিনি ভাজা হৈছে। এতিয়া মই এইখিনি প্লেট এখনত উঠাই ল'ম। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু প্লেটত উঠাই ল'ম। এইখিনি এই মাৰি থোৱা আটাখিনি মই এনেদৰে লাড়ু বনাই ল'ম আৰু ৰুটি বনাই ল'ম। প্ৰথমতে মই এটা লাড়ু লৈছোঁ। এতিয়া মই এইখিনি ৰুটি এখন বনাই ল'ম। এয়া মই দুখন ৰুটি বনাই লৈছোঁ। এতিয়া মই ইয়াৰ মাজতে অলপ ইয়াৰে ভাজি দি ল'ম। মই মানে এখন ৰুটিত দুখনকৈ পিঠা বনাম। এতিয়া ইয়াৰ ওপৰতে মই আৰু এখন ৰুটি দি ল'ম। এতিয়া মই এই ৰুটি দুখন মই বাতিৰে এনেদৰে কাটি ল'ম। এতিয়া ছাইডৰ অংশখিনি মই গুচাই লৈছোঁ, আৰু এয়া মোৰ পিঠা ৰেডি হৈছে। এনেদৰে মই গোটেইখিনি বনাই ল'ম, আৰু এই ছাইডখিনি মই কাটা চামুচৰে এনেদৰে হেঁচি দিম, মানে ভাজিলে যাতে ভিতৰৰ বস্তুখিনি ওলাই নাযায়। এনেদৰে গোটেইখিনি হেঁচি দি ল'ম। এয়া মোৰ গোটেইখিনি বনোৱা হ'ল। এতিয়া মই এইখিনি ভাজি ল'ম কেৰাহীত। গেছ জ্বলাই মই কেৰাহীটো গৰম দিছোঁ, আৰু কেৰাহীত মই তেল দি লৈছোঁ। এতিয়া ইয়াতে মই পিঠাখিনি ভালদৰে ভাজি ল'ম। এয়া মোৰ এইখিনি ভাজা হৈছে। এইখিনি মই নুমাই লৈছোঁ। এয়া মই এই 4খন ভাজি ল'লোঁ।
এনেদৰে মই গোটেইখিনি ভাজি ল'ম। এয়া মোৰ গোটেইখিনি ভাজা হৈছে। আজি মোৰ এই আলু আৰু কণীৰে বনোৱা পিঠাবিধ কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদি কোনোবাই এনেদৰে বনাই খাব খোজে, বহুত ভাল লাগে, এনেদৰে এদিন বনাই খাবচোন। আৰু আলু আৰু কণী নিদি ইয়াৰ ভিতৰত বেলেগ চব্জিও দিব পাৰি আৰু মাংস দিব পাৰি, বহুত ভাল লাগে খাই। এনেদৰে আপোনালোকেও বনাই খাব। আজিৰ মোৰ এই ভিডিঅ'টি কেনে পালে জনাব। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আজিলৈ মই ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ।